Hello friends, আজি মই আকৌ আপোনালোকলৈ এটা নতুন ৰেচিপি লৈ আহিছো। হেইটো হল অমৰা টেঙাৰে সৰু মাছ। এয়া চাওক, এয়া সৰু মাছ, পৰলা মাছ। এগিটা মই হালধি নিমখ খানি এয়া কেৰাহীত বহাই দিছো। এনেদৰে ভাজি লৈছো। চাওক প্ৰথমে এয়া অমৰা টেঙা আপোনালোকে জানে। এগিটা মই উহাই লৈছো গেছত, সিজাই লৈছো। এতিয়া বাকলিখিনি ৰাখি এখিনি ভালদৰে খানি লৈ মই গুটি গিটা পেলাই দিছো। এয়া চাওক সিজোৱাৰ পিছত এখিনি দেখিবলৈ এনেকুৱা হল ৰংটো। গৰমৰ দিন এনেও টেঙা খাবলৈ মন যায় দিয়কচোন, তো সেইকাৰণে মই লৈ আহিছো। এয়া চাওক টেঙাখিনিত আমি এতিয়া ভজা মাছ, সৰু মাছ কেইটা দি দিছো ইয়াতে। একেবাৰে সিম্পল, বেছি টাইম নালাগে আপোনালোকৰ। এয়া চাওক মই ভজা মাছ কেইটা ইয়াতে দি দিছো। এয়া অমৰাৰ জোলখিনিত এয়া মই হালধি দিছো এচামুচ কালাৰটোৰ কাৰণে, আৰু এয়া নিমখ দি দিছো মই এচামুচ। এয়া এতিয়া এইখিনি উতলিব দিব এনেদৰে। চাওক কি ধুনীয়া কালাৰ আৰু গোন্ধত একদম মানে কি কম আৰু খাবলৈ মন যায়। তো প্লিজ মানে ট্ৰাই কৰিব আৰু অমৰা টেঙা খাব। আজিকালিনো ক'ত খোৱা যায়। এয়া চাওক মোৰ ৰেচিপিটো হৈয়ে গ'ল। এয়া চাওক কি ধুনীয়া লাগিছে। তো আশা কৰোঁ চাব আপোনালোকে আৰু ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ।